ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ বিশেষ ভিডিঅ'টো মই হৰ ঘৰ তিৰংগা যিটো এটা চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে, বিশেষকৈ আত্মসহায়ক গোটবোৰত দৰকাৰ হোৱা মই দেখা পাইছোঁ আৰু কিছুমান কৰ্মচাৰীসকলকো হয়তো দৰকাৰ হ'ব পাৰে। এই হৰ ঘৰ তিৰংগা চাৰ্টিফিকেটখন কেনেকৈ জেনেৰেট কৰিব পাৰে সেইটোৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰথমতে আপোনালোকে এই যিটো লিংক দেখা পাইছে ইয়াত স্ক্ৰীনত, সেই লিংকটোলৈ যাব লাগিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈও যাব পাৰিব। তাত গৈ আপোনালোকৰ যিটো নেম, মোবাইল নাম্বাৰ, এইবোৰ কাউণ্ট্ৰি এইবোৰ ছিলেক্ট কৰি ল'ব। আৰু কাউণ্ট্ৰি যেতিয়া ইণ্ডিয়া বুলি ছিলেক্ট কৰিব, তাত তেতিয়া আপোনালোকৰ আৰু অলপ কিছুমান ইনফৰ্মেশ্যনৰ ফিল আপ কৰিবলৈ জেগা আহিব। যেনেকৈ ইয়াত লোকেশ্যন টাইপ আহিলে, এইটো মই যিহেতু ৰুৰেলত থাকোঁ, ৰুৰেলো লগাই দিলোঁ। ইয়াত ষ্টেট থাকিব, ডিষ্ট্ৰিক্ট থাকিব। আপোনালোকৰ যাৰ যি ডিষ্ট্ৰিক্ট হয়, যাৰ যি ব্লক হয়, যাৰ যি পঞ্চায়ত হয়, এইবোৰ তাত লগাই ল'ব। ইয়াত মই মোৰবোৰ লগাই ল'লোঁ। আৰু তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ গৈ ইয়াত আপলোড চেল্ফি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। আপলোড চেল্ফি অপশ্যনত ক্লিক কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ আহি পৰিব। ইয়াত আপোনালোকে ব্ৰাউজ ফাইল কৰি পেলাই ক্লিক পিকচাৰ কৰি আপোনালোকৰ যিটো তিৰংগাৰ সৈতে যিটো ফটো মাৰিছে সেই ফটোকপি ইয়াত ছিলেক্ট কৰি ল'ব। আৰু ছিলেক্ট কৰাৰ পাছত ইয়াত অট'মেটিক তাত আহিয়ে যাব, আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। আহি যোৱাৰ পাছত ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ আপলোড প্ৰচেছটো ষ্টাৰ্ট হৈ যাব। অলপ দেৰি ৱেইট কৰিব, যিহেতু ছাৰ্ভাৰ ডাউন থাকিব পাৰে। চ' আপলোড প্ৰচেছটো কমপ্লিট হোৱাৰ পাছত লগে লগে ইয়াত তললৈ গুচি আহিব। তাত দেখাই পাব জেনেৰেট চাৰ্টিফিকেট অপশ্যনটো আহি যাব। আপোনালোকে এই জেনেৰেট চাৰ্টিফিকেট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাৰ্টিফিকেট জেনেৰেট কৰা প্ৰচেছটো আৰম্ভ হৈ যাব। আৰু এয়া মোৰ ইয়াত আহি গ'ল। আহি যোৱাৰ লগে লগে আৰু আপুনি আকৌ স্ক্ৰল কৰিব। একেবাৰে তলতে বাওঁ ছাইডে আপোনাৰ এটা ডাউনলোড অপশ্যন থাকিব। এই ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এই চাৰ্টিফিকেটখন আপোনাৰ ডাউনলোড হৈ যাব।